নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি অৰ্থাৎ 5 ছেপ্টেম্বৰ আমাৰ গ্ৰেড 3 পৰীক্ষা হৈ গ'ল HS লেভেলৰ। আৰু এই পৰীক্ষাটোৰ পৰা আমি এটা কথা সবে ভালদৰে গম পালোঁ বা উপলব্ধি কৰিছোঁ যে যিটো GS পৰ্শ্যন আছিলে বা GK যিটো আছে আমাৰ, এই GK পৰ্শ্যনটো অলপ ভবাতকৈ বেলেগ ধৰণৰ কুৱেশ্যনটো লগাই দিলে। গতিকে আমি চালোঁ যে GS পৰ্শ্যনটো বা GK পৰ্শ্যনটো আমাৰ ভবাতকৈ অলপ বেলেগ ধৰণে আহি গ'ল। আৰু ইয়াৰ পৰা আমি এটা কথা ভালদৰে গম পালোঁ যে নেক্সট আহিবলগীয়া যিমান এক্সাম আছে আমাৰ গ্ৰেজুৱেট লেভেলেই হওক বা ড্ৰাইভাৰ পষ্টেই হওক বা আমাৰ অক্টোবৰ মাহত হ'বলগীয়া যিটো চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব, সেইবিলাকৰ কাৰণে আমি এতিয়াৰ পৰাই ভালকৈ সাজু হ'ব লাগিব। আৰু যিটো GK পৰ্শ্যন আছে সেইটো বহুত বেছি গুৰুত্ব দিব লাগিব। আৰু আমাৰ ইণ্টাৰনেশ্যনেল GK যিটো আমাৰ আছে সেইটোত অলপ বেছিকৈ গুৰুত্ব দিব লাগিব, কাৰণ কালিৰ কুৱেশ্যন পেপাৰটোত দেখা গৈছে যিটো ইণ্টাৰনেশ্যনেল GK আছে তাতে অলপ বেছিকৈ গুৰুত্ব দিয়া হৈছে। গতিকে এতিয়াৰ পৰা আমি নেক্সট আহিবলগীয়া চতুৰ্থ বৰ্গৰ কাৰণে আজিৰে পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিম আৰু GKটো আমি তেনেদৰে পঢ়িম। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বায়ুমণ্ডলৰ কোনটো স্তৰত অজন লেয়াৰ আছে? ইয়াৰ উত্তৰটো হ'ব ষ্ট্ৰেট'স্ফিয়াৰ। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ছাহাৰা মৰুভূমি, যিটো আফ্ৰিকা মহাদেশত আছে। নেক্সট কুৱেশ্যনটো হৈছে হিমালয় পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম কি? এইটো হ'ব এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা হৈছে 8,848 মিটাৰ। নেক্সট কুৱেশ্যন অসম কোনবিধ সূতা উৎপাদনৰ বাবে পৃথিৱী বিখ্যাত? ইয়াৰ এনচাৰ হ'ব সোণালী সূতা। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন কি? ইয়াৰ এনচাৰ হ'ব ডিগবৈ, যিটো আমি চবেই জানো চাগে অসমৰ ডিগবৈ। নেক্সট কুৱেশ্যনটো হৈছে কোনখন পৰ্বতে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? ইয়াৰ এনচাৰ হ'ব ইউৰাল পৰ্বত। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ গভীৰতম খাদ কোনখন? ইয়াৰ এনচাৰ হ'ব মেৰিয়ানা খাদ। নেক্সট কুৱেশ্যন বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? ইয়াৰ এনচাৰ হ'ব 0.035%। নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ কোনটো স্তৰত ৰেডিঅ' তৰংগ পোৱা যায়? ইয়াৰ এনচাৰ হ'ব থাৰ্মস্ফিয়াৰ। বায়ুমণ্ডলৰ কোনটো স্তৰত আয়ন কণা পোৱা যায়? ইয়াৰ এনচাৰ হ'ব থাৰ্মস্ফিয়াৰ। নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ কোনটো স্তৰত আকাশীযানৰ পথ আছে? ইয়াৰ এনচাৰ হ'ব ষ্ট্ৰেট'স্ফিয়াৰ। নেক্সট কুৱেশ্যন দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন আছিল? আৰু ইয়াৰ এনচাৰ হ'ব লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1858 চনত। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ এনচাৰ হ'ব 1861 ফুলগুৰিত হোৱা। নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? ইয়াৰ এনচাৰ হ'ব 1916 চনত। নেক্সট কুৱেশ্যন যোৰহাট সাৰ্বজনীন সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ এনচাৰ হ'ব জগন্নাথ বৰুৱা। গতিকে আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে আছিল আৰু পুনৰ লগ পাম বিভিন্ন ধৰণৰ কুৱেশ্যনৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।